নাই ए तो चिंता কৰিছে নে বহি খোৱা আছে নহয় বো ओए बो 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 चाय बनाओ रे अरे तेरा बाप ने होटल खोल रखी है क्या ওই ভুলৰ দোকানী তাতে খাওঁ বো ओए बो 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 ओ भलोदा কি লাগে মাজারে জারে ঠান্ডা ঠান্ডা নাই ए कितारे फुल আছে নাই ঠান্ডা ए कितारे फुल নাই, নাই, ঠান্ডা নাই ও ভুলদা ओ भलोदा ঠান্ডা দুটা আছে নাই, নাই, ঠান্ডা নাই। ए कितारे फुल खाना পইচা দে ए বহি খানা মান দেখি থাকো আমি দিছি কিন্তু নাই নাই নাপাও ए বহি খানা মান দেখি থাকো বাকি কিটা অ এইকেইটা কেতিয়াবা ঠাণ্ডা নিলে পাহৰিয়ে থাকিলো নহয় বহি খোৱা নামতে লিখি থম যা ओए बो আসি যা এই সোয়াইজনী মই কথাটো কব আলিছিলে কথা ওই কিটা নগান খগান নহয় না আ বুপাই হাদা রা ওই ইয়া কাজে কম বেয়া বেঙেনা দে ও ই বহি খাই পয়সা নিদিয়ে এনেও নিদিয়ে ও ঘরে মানে খোৱা দেখোন ও গৈছো গৈছো ও কৰি মেলি কোৱা অ বহুত বেছি ও আশা আৰু নহয় কওকচোন কি কথা তহঁতৰ লগত দেখোন বহি খোৱা বহুত দিন দেখাই নাই কি হলো তাই আমিও দেখা নাই বহুত চিন্তা আমি ভাবিছো সিহঁতৰ ঘৰলৈ যাবলৈ আপুনিও যাব নেকি মই নাযাওঁ মোক বেলেগ এটা কাম আছে দোকানৰ পৰা মৰম দুটাকে খাই যাবি হেল্ল' আছেনে দোকানী অ বুপাই হেল্ল' অ বুপাই অ হয় বুলি কোৱা কি লাগে মই এটকা এটা আছে অ বুপাই মৰ্ডন দুটা দেচোন এটকা বুপাই লওক মৰ্ডন লওক ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ নতুন বছৰৰ প্ৰথম মাহতে ৰাহি জোৰা চাবলে দেউতা বল মোৰ লগতে পদুমণি গাঁৱলে দেউতা বল মোৰ লগতে পদুমণি অ ফেৰ লগাই দি তোৰ কি হ'ল ঐ তই তাক কিয় মাৰিবলৈ লৈছ তাক কি কবি আৰু ৰাতিপুৱাৰ পৰা মাথা খাই পেলাইছে অ ভালে আছে আপুনি কমিলা মাষ্টৰলে চাহ এটা বনাই আনাচোন দিয়া এই চাহ নেখাওঁ দিয়ক এই গেলা গৰমখনত পানী গিলাচটো দিয়ক অ হ বিতাই মাষ্টৰলে পানী গিলাচ আনাচোন গৈছো হ'ব দিয়া হ'ব অ মা সবিতা এটা ভিতৰলৈ যাচোন ছাৰৰ লগত কথা পাতিব আছে দেচোন ভিতৰলৈকে যোৱা তই বস্তু নেকি তহঁতনো ইমান কি ৰাতিপুৱাৰ পৰা হুলস্থুল লাগিছে ছাৰ ইহঁতে মোক মাথা খাই পেলাইছে ইয়াক বোলে বিয়া পাতি দিব লাগে কি সি বিয়া পাতে স্কুলত জ্বলাই ই বহি আছে দিগন্ত তই ইয়াতে বহি আছ মই তোক দেখিয়ে সোমাই আহিলো হৰিবনি কিবা কথা আছিল নেকি কথা এটা আছিলো মই তোলে চকী এখন আনি দিছো কঁকালটো বিষ বৰ মোৰো কি কবি মোৰো বিষ কৰা আনিলি বছ মইতো কিন্তু চাহ খুৱাব নোৱাৰো দেই মোৰ ঘৰত মানুহজনী নাই নালাগে চাহ তামোল খোৱাই অহা নাছিল মোক বেলেগ এটা ধান্দা আহিছিলোঁ মই ছোৱালী এজনী আকৌ মোৰ ঘৰত মানুহজনী নাই তোৰ লগত গ'লে প্ৰতিবাৰে কেঞ্চেলেই হয়
কি কৰিবি হ'ব দে কিন্তু সেইদিনাখন কি হ'ল জান সি মানে আমাৰ স্কুলত চুইংগাম খাই মাষ্টৰনী এজনী মূৰত চুইংগামটো লগাই দিলে নহয় এতিয়া তাৰ দুষ্টামি কথা ক'বলৈ গ'লে গোটেই দিনটো বহিব লাগিব পিছে তাক মাতচোন এতিয়া বহি খোৱা এফালে আছোন তই মাষ্টৰে তোক মাতিছে মোৰ ইয়াৰ পৰা শান্তি নাইকিয়া হৈ গৈছে হ'ব দে নালাগে তই চিন্তা নকৰিবি মই আছো নহয় চাই বনাও ৰে अरे तेरा बाप ना বিন্দাছকৈ গৈ পেলাই চাহ অকণ খাম ভৰি খোৱাক ল'ম আৰু অকণ ওলাই যাম হা হ'বনে চাৰু আছে হা বহিয়া হা নগেন খগেন আহিছে আছোন প্ৰমিলা নগেন আৰু খগেন আহিছে মোহাল দুটা লৈ আনাচোন তহঁত ভালে আছ এতিয়া কৰোণাৰ কাৰণে স্কুলবিলাকো খুলিব পৰা নাই নহয় ঘৰতে ভালকে পঢ়িছ মাহঁতৰ খবৰ খাতি কেনেকুৱা ঠিকে আছে ভালে আছে মা বহি খোৱা ক'লে গ'ল বহি খোৱা আছে আৰু ঘৰতে বহ নাতি দে বহি খোৱা নগেন খগেন আহিছে ওলাচোন গৈছো দুটালে পানী ডুবিলে চোৱা খুৰী পানী নালাগে চাহ চাই বনাও ৰে अरे तेरा बाप ना होटल खोल रहा তোক মই নালাগে মাৰিবলৈ যাবলৈ বচোন নগেন খগেন তোমালোকৰ আজিকালি ঘৰৰ পৰা ওলাই যোৱা নহয় মোৰ বহুত ডাঙৰ টেনচন কি তোৰ টেনচন কি টেনচন জানা ইয়াক বোলে বিয়া পাতি দিব লাগে কি তই বিয়া পাত মই বিয়া পাতো দেউতাহঁতে মোক বিয়া পাতি নিদিয়ে দিয়া মোলৈ চাহ নালাগিছিলে নহয় খাওক মাষ্টৰ খাওক মা মোকোতো তই চাহ একাপ দিব পাৰিলিহেঁতেন বিস্কুট এটা হোৱা হ'লে ভাল আছিলে ৰাতিপুৱা এই বিস্কুট সোপা গোটেই সোপা খাই পেলাই বিচনাটো মুতিলে মই কেতিয়া বিচনাত মুতিলো তই বিচনাত মুতিলি বচোন সি বিচনাত দিছে তাক বোলে এতিয়া বিয়া পাতি দিব লাগে মই বিচনাত নাই মুতা সি ঘৰত থাকি মাক বাপেকৰ মূৰটো খাই পেলাইছে যাচোন যা তহঁতে ইয়াক লৈ যাচোন ই ৰাতিপুৱা মোৰ মাথা খাই পেলাইছে আমাৰ লগত অকণ যাবি মই নাযাওঁ নেকি মোৰ যাবলৈ একদম মন নাই যাচোন যা ইয়াক লৈ যা দিনটোৰ ভিতৰত এনেইহে থাকে গেমবিলাক নেখেলিবি এইবিলাক খেলিলে তোৰ চকু বেয়া হয় আৰু বহুত জেগাত দুৰ্ঘটনাও হৈছে শুনিছ বহি খোৱা তয়ো নেখেলিবি হ'ব ছাৰ নেখেলাম বহি খাম আমাৰ লগতে অকণ ওলাই যা ইয়াক লৈ যোৱা আমাৰ লগত নাথাকিলে বেয়া লাগে আজি আহিছো নহয় আজি কিবা এটা কৰিহে যাম মই আজি ঘৰলৈ এতিয়া প্ৰথম আহিছো কাৰোবাৰ তাক বেঙেনা দিব পৰা ভাল আছিল আজি আহিছো এতিয়া কাৰোবাৰ তাক বেঙেনা দিমেই দিব লাগিব এই বেপাৰী আহি গ'লো মাছ লাগে খাইছো এতিয়া ইয়াকে বেঙেনাটো দি দিওঁ কি মাছ আনিছ আছে ভাগনা আছে কুইণ্টেল 500 টাকা কিলো একতে আও কম হইত নবড়া আল্লাহর কসম খাই কইছি এক কেজি দে 200 টাকা দেব হইব না বড়া আল্লাহর কসম খাই কইছি 1 কেজি দে এইটা বড় তখন জায়গা যা আজি নিয়াই গম পাবো বাই তেহাটা কই আমার তেহাটা এই যে সেরাতে 1 কেজি মাছ দিছে পয়সাটা কই আল্লাহ রে মরিয়া গেছি আমি আল্লাহ